তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আৰু আজি আমি ৰাতিপুৱাই ওলালোঁ মৰাণলৈ, কাৰণ আজি মহালয়া আৰু সকলোকে মহালয়াৰ শুভকামনা যাচিলোঁ। আৰু আমি এতিয়া গৈ আছোঁ মৰাণলৈ, আৰু আমি মৰাণত গৈ খোজকাঢ়িম। আমাৰ লগৰ গোটেইকেইজন ওলাইছোঁ এতিয়া মৰাণলৈ। এতিয়া বাইকতে গৈছোঁ, পাছত মৰাণত গৈ খোজকাঢ়িম। আজি প্ৰথম ইমান ৰাতিপুৱা উঠিছোঁ, বহুত ঠাণ্ডা। आग लगा दूंगा गोल नहीं गोल आग लगा दूंगा आग आग पाटुका खुल ले ए वाला हां तमाम बे दुई लगी तो दुई পিছপিনে অগ্নি অগ্নি। আৰু আপোনালোকে যিহেতু দেখিবলৈ পাইছে মানুহ কেনেকুৱা ভিৰ হৈছে, আৰু আজি মহালয়া সকলোৱে খোজকাঢ়িবলৈ ওলাই আহিছে। আৰু ৰাতিপুৱা মৰাণত সকলোৱে খোজকাঢ়ে, যিটো ভিৰ হৈ গৈছে আপোনালোকে দেখিলে বিশ্বাস কৰিব, নেদেখিলেনো ক'ত বিশ্বাস কৰিব। যিকাল ভিৰ হয় মানে কোনোখন পূজাতো ইমান ভিৰ নহ'ব যিমান আজি হ'ব, মানে অলপ পাছত হ'ব মৰাণৰ মেইন এৰিয়াডোখৰত, মেইন টাউনত যেতিয়া যিমান ভিৰ হ'ব আপোনালোকে দেখিবলৈ পাবতো। তেতিয়া যিমানে মৰাণৰ ওচৰ চাপিছোঁ সিমানেই মোৰ এক্সাইটমেণ্টটো বাঢ়ি গৈছে, আৰু আপোনালোকক দেখাবলৈতো ভ্লগত আৰু এক্সাইটমেণ্ট বাঢ়ি গৈছে। ইমানে এক্সাইটমেণ্ট মানে কি কৰিব, একদম টক্সিক লেভেলত পাই গৈছে মোৰ এক্সাইটমেণ্ট। এটা দুটাকৈ ইয়াত এটা দুটা নহয় বহুতেই মানুহ ওলাইছে, আপোনালোকে দেখিবলৈ পাইছে। কেমেৰা কোৱালিটি অকণমান ল' হৈছে সেইটো গম পাইছোঁ বাৰু, তথাপিও আপোনালোকে অলপ হ'লেতো দেখিব পাৰিছে ইমানেই মানুহ। আৰু এই আগততো আৰু মানুহ কৈছোঁ ন, আপোনালোকে বিশ্বাসেই নকৰিব ইমান। আৰু ভিডিঅ'টো চাই থাকক। আৰু আজি বহুত ঠাণ্ডা লাগিছে কৈছোঁ ন, কাৰণ ইমান ৰাতিপুৱা প্ৰথমবাৰ উঠিছোঁ, 2টা বজাতে উঠি আহিলোঁ কৈছোঁ না, ইমানে এক্সাইটমেণ্ট বাঢ়ি গ'ল। 2টা আঢ়ৈটাতে ওলালোঁ আমি, আৰু এতিয়াতো কিমান বাজিলে, 3:20 পাই গ'লহি। এইখন মানুহখন দেখিবলৈ পাইছে, অসংখ্য অগণন হিচাপ কৰিব নোৱাৰা মানুহ। পূজাটো ইমান ভিৰ নহ'ব কিজানি। পেপা ল'বি নেকি? পেপা কিমান? ইমান দাম 50 এটা লৈ লওঁ নি? পেপা এটা ল'বলৈ মোৰ 50 বুলি কৈছোঁ নহয়, ৰাতিপুৱা গেলা খাওঁৱে এনে দিমেই। অঁ পূজাটো ইমান ভিৰ নহয় কিজানি সঁচাকৈ। তুমি ক'ত থাকি আহিলা? এয়া আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ, খোজকাঢ়িছোঁ। মজা লাগিছে কৈছোঁ না, যিটো ভিৰ আৰু হুলস্থুলটো বেলেগেই কথা। এই হুলস্থুলটোৱে ভাল লাগিছে, হিউমেনিটিটো। থৈ আহক থৈ আহক। পূজাটো সঁচাকৈ ইমান ভিৰ নহ'ব, গেৰাণ্টি একদম। কেতিয়া কি আছিলে কেতিয়া অন কেমেৰা কৈছোঁ সঁচাকৈ খাই থাকিম এটা এইকেইটা কুহিয়াই দেচোন। এখন ক'তে দাঙি দি বেছি কবি যায়গৈ নি এতিয়া সেইকেইটা আগত। পূজাটো ইমান ভিৰ নহয়, ইবাৰ আৰু বেছি আছিলে। ইয়াত খোজকাঢ়িবলৈ জেগা নাছিলে।
গিম্বল এটা লৈ ল'লেহে ঠিক আছে ন গিম্বল এটা একেবাৰে নিহিলিব কেমেৰাটো অঁ GoProটো আৰু দাম গিম্বল 10,000 মান লয় হেল্ল' চাল পাপড়ি নাখাওঁ আমি উভতিছোহে হাতে হাতে পেপাৰ এটা হয় ভাল লাগিলে কমাগতে লাগিছে জানো আমি আধাখিনি সহায় থাকিলো দেখোন আধাখিনি সহায় থাকিলো দেখোন লগাই কিনি গ'ল আমি ঘূৰিলো মূলা ভাই মূলা আগত হাঁহি থাকো যে ভিডিঅ' কৰি দেখাই অঁ নাহাকে নাথাকে মই ইউটিউবত চাইছিলোঁ অঁ 99 বহুত মজা মজা বস্তু পায় বুলি কয় ইয়াতে সোমাও নেকি জেলেপি চেলেপি খাই যাওঁ ইয়াতে হা অলপ আগত এই অলপ আগত নহয় অকণমান পিছত গৈ আহি খাম যোৱাৰ আগত খাই পিনি গৈছে আমি চাহ খাই তোলকে ক'ৰবাত থাকি আহিলে কথা পাতিবলৈ দম নাই বেছি কৈ দেখাব অলপ আপেলা খাই থাকিবলৈ পাই সেইটো কাৰণে নিছিলে অলপ শুই দিয়া নাই এই কমে নথনে মই খাতে খাতে জেৰ জেৰ আমনি মাৰিলো নেকি তো বন্ধুসকল আপোনালোকে দেখিবলৈ পালে কেনেকুৱা হিউমেনিটি কিমান ভিৰ মানুহৰ আৰু আচল ভিৰটো দেখাবলৈ নহ'লেই মানে লগৰ কেইজনৰ পৰা অকণমান বেলেগ হৈ গ'লোঁ মানে আঁতৰত হৈ গ'লোঁ সেইকাৰণে ভ্লগটো নকৰিলোঁ আৰু কণ্টিনিউ নকৰিলোঁ কাৰণ আৰু দূৰলৈ গুচি গ'লেতো বিচাৰি পোৱাত আৰু দিগদাৰ হ'ব আৰু এই হুলস্থুলখনৰ মাজত যদি মই ফোনো কৰোঁ ন তেতিয়াও গম নাপাব কিন্তু এই হুলস্থুলখনত মোবাইলৰ ৰিংটন শুনা বহুত দিগদাৰ ন যদি শুনি নাপায় তেতিয়াহ'লে মই একদম হৰাই যাম ইয়াতে অকলে যাব লাগিব ঘৰলৈ সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ উভতিছোঁ আৰু এতিয়াও দেখিবলৈ পাই আছে আপোনালোকে যি ভিৰ এইডোখৰ নহয় সেই ট্ৰেফিক পইণ্টৰ ওচৰত আৰু ভিৰ এইডোখৰতো কমেই ভিৰ হ'লেও আপোনালোকে ভিডিঅ'টোত দেখি গম পাইছে চাগে অনুমান কৰিব পাৰিছে চাগে কিমান ভিৰ হৈছে
মুখেৰে ক'ব নোৱাৰোঁ একদম অসংখ্য একদম হিচাপ কৰিব নোৱাৰা হিচাপটো এনেও কৰিব নোৱাৰা মৰাণত ইমান ভিৰ এনেও হৈ থাকে কিন্তু আজি বেছি আৰু বেছি মানে বহুতে বেছি আৰু একদম এডোখৰ জেগা খালী নাই ইমানেই ভিৰ তো বন্ধুসকল আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ মানে বহুত দীঘল হ'ল 10 মিনিট 11 মিনিট হৈ গ'ল তথাপিও আৰু যদিহে ভাল পালে এটা লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু শ্বেয়াৰো কৰি দিব ধন্যবাদ বাই বাই